Hello guys, welcome back to my YouTube channel. মই নামিকা আৰু মোৰ জীৱনৰ সৰু সৰু মুহূৰ্তবোৰলৈ আপোনালোকক স্বাগতম জনাইছো। সেইদিনা গৈছিলো চিৰিয়াখানা চাবলৈ। সো ভিডিওটো আপলোড দিয়ে হোৱা নাই, তো ভাবিলো আজি আপলোডে দি দিও। সো বহুত দিনৰ মূৰত চিৰিয়াখানা চাবলৈ গলো। দিন নহয় বছৰে হ'ল, কাৰণ মই ক্লাছ 6ত পঢ়ি থাকোঁতে গৈছিলোঁ আৰু তাৰ পিছত এতিয়া আহিছোঁ। সো আগৰ নিচিনা সেই পৰিৱেশটো নাই, কাৰণ এতিয়া বহুতখিনিয়ে জীৱ জন্তু নোহোৱা হৈছে। বাকী যি নহওক, সেইদিনাখন আমি ছামাৰ ভেকেশ্যন বুলি চাই আহিলোঁ আৰু সেইদিনাখন ৱেডাৰটো ডাৱৰীয়া আছিলে, তো সেইটো কাৰণে গৰম লগা নাই আৰু চাই বেছি ভাল লাগিলে। গাইছি ধ্যান কৰি আছা মহাদেৱৰ ভক্ত। তাৰপিছত আকৌ আমি ওলালো দীঘলী পুখুৰীলৈ বুলি। তাই বোলে বটিং কৰে, চ' তাই লৈ কেনে আমি গোটেইকেইটা আহিলোঁ বটিং কৰিব বুলি। চ' আমি এনেকৈ দিনটো স্পেণ্ড কৰিলোঁ আৰু বহুত বেছি এনজয় কৰিলোঁ। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই।